যোৱাকালি মোৰ ভিডিঅ' চাই থকাসকলে গম পাইছে যোৱাকালি মই ফুল কিনিব গৈছিলোঁ। পিছে আজি মই আহি পাই গ'লোহি ফুল ক'ত আনিছোঁ। আপোনালোকক কালি মই কৈছিলোঁ যে মই ফুল কিয় কিনি আছোঁ আৰু মই ক'ত লৈ যাম। কিয় মানে মই ডেক'ৰেশ্যনৰ কাৰণেই লৈ আহিছোঁ বাৰু ফুলটো, কিন্তু ক'ত লৈ আহিছোঁ আপোনালোকক সকলোকে মই ডিটেইলছত অলপ পাছত কৈ আছোঁ। বলক ভিডিঅ'টো লাষ্টলৈ। এখেত হৈছে গোলাঘাটৰ দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভৰালী ডাঙৰীয়া। তেখেত এতিয়া আমাৰ মাজত আহি পালেহি আৰু তেখেতক আব্দুল মালিক ডাঙৰীয়াই এখন ফুলাম গামোচাৰে সম্বোধনা জনালে। আৰু লগতে আছে আমাৰ দেৰগাঁও সমষ্টিৰ যুৱ নেতা পৰেশ গগৈ ডাঙৰীয়া, তেখেতো আহি আমাৰ মাজত উপস্থিত হৈছে। আৰু আমাৰ সকলোৰে মৰমৰ বৌ ভৱেন ভৰালী ডাঙৰীয়া ছাৰৰ বৌ, তেখেতো আহি আমাৰ মাজত উপস্থিত। আৰু তেখেতলোকে সকলোৱে অনুষ্ঠানটো শুভ উদ্বোধনী জনালে। আৰু বলক আমি সকলোকে দেখাই আছোঁ। আৰু চবতকৈ প্ৰথম আমি আমাৰ জুবিনদাৰ সকলোৱে মৰমৰ জুবিনদা, তেখেতৰ নামত বৃক্ষৰোপণ কৰিম। বৃক্ষৰোপণ কৰি তেখেতৰ সকলোতকৈ মৰমৰ গছ, তেখেতে সকলো গছেই ভাল পাইছিল, কিন্তু তেওঁ খুব ভাল পাইছিল নাহৰ গছ। সেইটো কাৰণে আমি নাহৰ গছ আনিছোঁ তেখেতৰ নামত বৃক্ষৰোপণ কৰিবলৈ। আৰু পৰেশ গগৈ ডাঙৰীয়াই তেখেতৰ বৃক্ষৰোপণ কৰিছে নাহৰ গছ পুলি। আৰু এখেতক এখন ফুলাম গামোচাৰে আমি সম্বোধনা জনাইছোঁ। আমি সম্বোধনা অনুষ্ঠানটোত আচলতে সকলোকে সম্বোধনা জনাইছিলোঁ, কিন্তু ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব, সকলোকে দিয়াটো পচিবল নহয়। সেইটো কাৰণে আমি সকলোকে দিয়া নাই, কিন্তু সম্বোধনা আমি সকলোকে জনাইছোঁ। আৰু এখেত হৈছে আব্দুল মালিক ডাঙৰীয়া। আজি অনুষ্ঠানটো এখেতৰে হয়। এখেতে এটা তেল ডিপু অ'পেনিং কৰিছে আপোনাৰ গোলাঘাট নাহৰণিৰ যিটো চাৰিআলি আছে, চাৰিআলিৰ পৰা দেৰগাঁৱলৈ যোৱা ৰাস্তাটোৰ অলপ গৈ প্ৰায় 200 মিটাৰ গৈ সেই তেল ডিপুটো আপোনালোকে পাব। আৰু তেখেতৰ যিটো তেল ডিপুৰ খুলিবৰ কাৰণে প্ৰথমৰ পৰা লাষ্টলৈ যিটো জাৰ্ণি, সেই জাৰ্ণিটো আমাৰ সকলোৰে মাজত যেতিয়া কৈছে, আচলতে ব্যৱসায় এটা কৰিবৰ কাৰণে কিমান বেছি কষ্ট সোমাই থাকে, কিমান কি সোমাই থাকে। এজন ব্যৱসায়ত এটা অনুষ্ঠান যি কৰে সিহে আচলতে গোটেই বস্তুখিনি বুজি পায়। আৰু তেখেতে এই গোটেই অনুষ্ঠানটো আজি তেখেতে এটা কথা কৈছে আমাৰ সকলোৰে আগত, যে অনুষ্ঠানটো মই তেখেতৰ ভাষা কোৱা কথাটোৱে কৈছোঁ, যে অনুষ্ঠানটো আচলতে মই আজি বহুত মাহ ধৰি কষ্টহে কৰিলোঁ, এতিয়া মই সকলোকে ৰাইজৰ আগত অনুষ্ঠানটো আগবঢ়াই দিছোঁ। এই অনুষ্ঠানটো ৰাইজৰ অনুষ্ঠান আৰু এইটো চোৱা চিতা বা তাক আগবঢ়াই নিয়াৰ সকলো দায়িত্ব ৰাইজৰ হয়। মই নামতহে মালিক, মইনো ইয়াত ক'ত থাকিম, মই এদিন দুদিনৰ কাৰণেহে আহিম। আৰু তেখেতৰ কথাবিলাক শুনি আচলতে লাগিছে ব্যৱসায় কৰিব হ'লে এজন বহুত পইচা পাতি বা তেনেকুৱা ডাঙৰ এজন মানে মালিক হ'লেই নহ'ব, তেখেতৰ মনটো তেনেকুৱা হ'ব লাগিব। ব্যৱসায়ত অকল ডাঙৰ পইচা পাতি ডাঙৰ গাড়ী ঘোঁৰা লৈ ঘূৰিলে নহ'ব, তেখেতৰ মন ডাঙৰ হ'ব লাগিব। আজি এখেতৰ কথাবিলাক শুনি আচলতে এনেকুৱাই লাগিলে যে তেখেতৰ মনটো আচলতে বহুত ডাঙৰ। এটা ব্যৱসায় কৰিব হ'লে তেখেতে গোটেই সমাজখনকে লগত লৈ যাম বুলি ভাবিছে। সেই বস্তুটো তেখেতৰ খুব ভাল লাগিলে। তেখেতৰ পৰা শিকিবলগীয়া আচলতে আমি বহুত কথা আছে। আমি তেখেতৰ পৰা শিকিবলগীয়া, জানিবলগীয়া আচলতে নতুন প্ৰজন্মই আমি বহুত জানিবলগীয়া কথা আছে। আৰু এখেতৰ লাষ্টত সকলোকে খুৱাই বোৱাই ফটো তোলা আৰম্ভ কৰিছে। আৰু এতিয়া তেখেতলোকো যাব, অনুষ্ঠানটো শেষেই হ'ল আৰু।